Hey, what's up, everyone? This is Kosto. Welcome back to my KG Assam and স্বাগতম দাদা। আজি এখন দোকানলৈ আহিছোঁ, বিশেষ এখন দোকান। আপোনাক ক'ত আছে কি কথা সকলোখিনি চেষ্টা কৰিম জনাম, গোটেইখিনি জনাম। বাকী এতিয়া দোকানখন দেখাই দিয়ে আৰু এবাৰ দেখাই দিয়ে দোকানখন। বাকী দোকানখনত আমি কি পায় গোটেইখিনি নক'চ EMI পায় নে নাপায় বস্তু, নক'চ EMI তখন নাপায় গোটেইখিনি বস্তু সকলোখিনি আপোনাক ক'ব চেষ্টা কৰিম আৰু কি ক'ত আছে সকলোখিনি দেখাম আপোনাক। আৰু দোকানৰ স্বত্বাধিকাৰী আছে, দোকান স্বত্বাধিকাৰীৰ লগত ধুনীয়াকৈ চিনাকি কৰিম, তেওঁলোকে গোটেইখিনি বস্তু ডিটেইলিং কৰি গোটেইখিনি বস্তু দেখাব আৰু বুজাব কথাখিনি। ঠিক আছে, লেটছ গো। ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। লেটছ গো তেতিয়া ব'লক ভিডিঅ'লৈ যাওঁ, আৰম্ভ কৰা বাকী গোটেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম আৰু চিনাকি কৰিম দোকানৰ স্বত্বাধিকাৰী সকলোখিনি। বাকী দেখিছে আপোনালোকৰ গোটেই বস্তু আছে ধুনীয়াকৈ, গোটেইখিনি বস্তু আপোনাক চিনাকি কৰাই দিম আৰু EMI পায় নে নাপায় সকলোখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আহক এতিয়া স্বত্বাধিকাৰী আপোনাক চিনাকি কৰি দিওঁ। এয়া দোকানৰ স্বত্বাধিকাৰী আছে, নামটো কৈ দিওঁ। মোৰ ৰিপুঞ্জয় গগৈ, মই বাদলিপাৰ নিয়াৰ বাই বাসিন্দা আৰু এওঁ ওচৰৰে, এওঁ ঘৰৰ পৰা অকণমান দূৰহে আৰু তাকে মাতিলে আৰু ইয়ালৈ আহিলোঁ। আপোনালোকক গোটেইখিনি বস্তু বোলো সবিশেষ জনাওঁ, তেতিয়া বস্তুখিনি আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম। আহক এবাৰ বস্তুখিনি গোটেইখিনি দেখাই দিম। ধৰক মোৰ এক্সক্লুচিভলি কেইটামান ডিলাৰশ্বিপ আছে। গডৰেজ কোম্পানীটোৰ এক্সক্লুচিভ এপ্লায়েঞ্চেছ হয়। গডৰেজৰ গোটেইখিনি প্ৰডাক্টে লাইক ফ্ৰিজ, এয়াৰ কণ্ডিশ্যন, ৱাশ্বিং মেচিন আৰু মাইক্ৰ'ৱেভ, তাৰপৰা কুলাৰ্ছ, গডৰেজৰ এইখিনি আহে প্ৰডাক্ট আমাৰ এইখিনি গোটেইখিনি এভেইলেবল থাকে। আৰু ষ্টকছখিনি মাল্টিপুল ষ্টকছ আমাৰ মানে মাল্টিপুল ভেৰাইটিৰ মাল্টিপুল প্ৰডাক্টছ আমি গডৰেজৰ গোটেইখিনি ৰাখোঁ, এভেইলেবিলিটি থাকে। আৰু কম্পিউটাৰৰ আমি HP ব্ৰেণ্ডৰ ডাইৰেক্ট ডিলাৰশ্বিপ আছে, মানে HP লেপটপছ এণ্ড HP প্ৰিণ্টাৰ্ছ ডাইৰেক্ট ডিলাৰশ্বিপ আছে। আৰু কেননৰ প্ৰিণ্টাৰো কৰোঁ আমি। আৰু দ্বিতীয় কথাটো হ'ল মোবাইলত আমি কৰোঁ ৰিয়েলমি, এক্সক্লুচিভলি ৰিয়েলমিৰ মোৰ ডিলাৰশ্বিপ আছে। তাৰপিছত আৰু লগতে বিভিন্ন ধৰণৰ ব্ৰেণ্ড লাইক আমাৰ ইলেক্ট্ৰিকেল আইটেমবিলাকত পোৱা হয়, গ'ল্ড মেডেল বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ব্ৰেণ্ডবিলাক পোৱা হেভি কোৱালিটি কিবা আইফোন বা ওৱান প্লাছ, অ'প', ভিভ', ওৱান প্লাছ আৰু আইফোন এইকেইটা আমি অন অৰ্ডাৰ কৰি দিব পাৰোঁ। মানে এক্সক্লুচিভলি মোৰ ৰিয়েলমি ডিলাৰ। এতিয়া কথা হ'ল এক্সক্লুচিভ ডিলাৰ কিয় কৈছোঁ, মানে এক্সক্লুচিভ ডিলাৰ হ'লে মানে কি বেনিফিট পাব কাষ্টমাৰ্ছে। মানে এক্সক্লুচিভ ডিলাৰ হ'লে মানে কি হয়, জেনেৰেলি গডৰেজৰ যদি আমি ফ্ৰিজটো যদি এক্সক্লুচিভ ডিলাৰৰ পৰা লওঁ, তেতিয়া আমি যিবিলাক হ'লচেল প্ৰাইচ, আমি যিবিলাক হ'লচেল বুলি কওঁ, সেই হ'লচেল প্ৰাইজত পোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আমি কাষ্টমাৰজনে ফাইনেন্স কৰে, আমাৰ ফাইনেন্স এভেইলেবিলিটি আছে। ফাইনেন্স আমি বাজাজ ফাইনেন্সৰ থ্ৰুৱেদি আমি ফাইনেন্স এভেইলেবিলিটি কৰাওঁ আৰু 100% এপ্ৰুভেল আহে যদি কাষ্টমাৰ চিভিল ভালে থাকে। চেমচাংটো নকৰে, চেমচাং আৰু বাকী যদি কেনেবাকৈ আইফোন কোনোবা ল'বলৈ হয় প্ৰচেছটো তেওঁ মই দেখিছোঁ ইয়াত আপোনাৰ আইফোন ৰখা নাই। তেওঁ প্ৰথমতে এপ্ৰুভেলটো ল'ব লাগিব। যদি ফাইনেন্সত তেওঁ লোৱা বুলি ভাবে, তেতিয়া তেওঁৰ এপ্ৰুভেলটো প্ৰথম ল'ব। ইয়াতে আহিব পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু মোবাইল নাম্বাৰ। আমাৰ এই 4টা ডকুমেণ্টৰ ৰিকুৱাৰ্ড। সেইকেইটা হোৱাৰ পিছত আমি ফাইলটো ইয়াতে প্ৰচেছ কৰিম, প্ৰফাইলটো বনাই দিম। প্ৰফাইল বনোৱা মাত্ৰকে তেওঁৰ এপ্ৰুভেল আহিব নে নাহিব আমি তাতে গম পাই যাম। যেতিয়া তেওঁৰ এপ্ৰুভেল আহি যাব, তেতিয়া তেওঁ আমাক এটা এডভান্স কৰিব। আমি যিটো মডেল লাগে সেইটো এগেইনষ্টত এডভান্স কৰিব আৰু উইদিন 4 ডেইজৰ ভিতৰত আমি প্ৰডাক্টটো ডিছপেচ কৰিম। 4 দিন লাগিব যদি এপল হয়, আৰু যদি ওৱান প্লাছ হয় উইদিন ছেকেণ্ড ডে, মানে নেক্সট ডে। আৰু যদি মানে ৰিয়েলমি হয় ছেম ডে। এপল হ'লে আপোনালোকে 4 দিন টাইম লাগিব যদি এপ্ৰুভেল আহে তেতিয়া। আৰু কেছত ল'লে কেছত ল'লে নেক্সট ডে দি দিব। যদি কেছত লয় নেক্সট ডে, যদি আমাৰ ফাইনেন্সত লয় তেতিয়াহ'লে 4 দিন লাগিব। আৰু ওৱান প্লাছ হ'লেতো আপোনালোকৰ টেনশ্যন নাই, নেক্সট ডে পাই যাব। কাৰণ ইয়াত ষ্টক কৰি থোৱা নহয় বস্তুকেইটা। আৰু প্ৰডাক্টবিলাকৰ মানে প্ৰাইচবিলাক আপুনি যোৰাটোতো বুজিব পাৰে। আৰু ৰিয়েলমিটো অনলাইনৰ প্ৰাইচ ছেম, অনলাইনৰ প্ৰাইচ একে। ফ্লিপকাৰ্টত যিটো প্ৰাইচ থাকিব ছেম প্ৰাইচতে পাব। ইভেন কেতিয়াবা কমত আমাৰ স্কিম থাকে কেতিয়াবা, তেতিয়াতো ইভেন ফ্লিপকাৰ্টতকৈ কমত পাই যাব। ভিভ' অলমষ্ট অনলাইন প্ৰাইচ, মানে ভিভ' অনলাইন প্ৰাইচত পাই যাব, অ'প' অনলাইন প্ৰাইচ। সেইকেইটা বস্তু আপুনি নাৰাখে, ৰেডি ষ্টক নাৰাখে। যদি কেনেবাকৈ কোনোবা নেক্সট ডে পাৰিব, একদম পুৰা চিয়ৰলি ছেম ডেও পাব পাৰে, কিন্তু নেক্সট ডে 100% ফাইনেন্স কৰে, ফাইনেন্স কৰিলেও কেছ কি কৰে আৰু নেক্সট ডে পাই এইকেইটা ব্ৰেণ্ড। কিন্তু আৰু ৰিয়েলমি যি লাগে আপোনালোকে আৰু এক্সেছৰিজ আমাৰ স্মাৰ্ট ৱাচেছ হৈ গ'ল, লাইক বিভিন্ন ধৰণৰ হেডছেট হৈ গ'ল, আৰু বাকী আমাৰ হোম এপ্লায়েন্সেছবিলাকো পোৱা যায়। লাইক দেখাম, গোটেইখিনি দেখাম। এতিয়া প্ৰথমতে আমি ক'ৰ পৰা আৰম্ভ কৰিম?
দেখাবলৈ চেষ্টা কৰোঁ ফ্ৰণ্টৰ পৰা আৰম্ভ কৰিলোঁ ফ্ৰণ্টৰ পৰা ঠিক আছে মিউজিক চিষ্টেমত এটা আপোনাৰ হোম থিয়েটাৰখিনি দেখাই দিওঁ ন টাৱাৰ ৰেঞ্জৰ হোম থিয়েটাৰ এই দেখাই দিয়া চাউণ্ড কোৱালিটি বহুত যথেষ্ট ভাল আৰু মানে ফিলিপছৰ যিবিলাক চাউণ্ড চিষ্টেম আহে তেনেকুৱা লিখে সেইবিলাক মডেলটো সম্পূৰ্ণ কৰি থোৱা আছে এইফালে আমি লৈ আহা এনেকুৱা ৰেঞ্জৰ এইকেইটা এনেকুৱা হ'ব নেকি বাকী ৰেঞ্জটো কৈছোঁ ৰেঞ্জ আপোনাৰ 5,000 6,000 এনেকুৱা ৰেঞ্জত আহি যাব 5,000 যাব এইটো কিমান হ'ব 5,500 তেনেকুৱা ৰেঞ্জত আহিব এইটো 6,000 ৰেঞ্জত আহিব নেগোচিয়েবল নে নিউজেবল আহিব তেওঁ মানে যেতিয়া কাষ্টমাৰে আহিব কোৱালিটি চাই ল'ব অকণমান নিউজেবল হ'ব আৰু এইফালে ৱাশ্বিং মেচিন দেখিছোঁ দেখাই দিওঁ ৱাশ্বিং মেচিন আছে বিভিন্ন প্ৰকাৰৰ আৰু লগতে ফ্ৰিজ আমি বহুত ৰেঞ্জৰ পৰা আছে ৱাশ্বিং মেচিন এইটো টপ লোড হৈ গ'ল ফুল্লি অট'মেটিক হৈ গ'ল টপ লোড বুলি কয় আৰু ওপৰ ফালৰ পৰা মানে কৰা হয় আৰু ফুল্লি অট'মেটিক হয় এইটো যিবিলাকৰ ৰানিং ৱাটাৰ থাকে মানে ওপৰত যিবিলাকৰ টেংকি থাকে তেওঁলোকে এইটো ল'ব পাৰে আৰু ইয়াৰ 17,000ৰ পৰা মানে ভাল কোৱালিটি আহি যায় 17,000 কমতো আহি যায় কিন্তু 17,000ৰ পৰা আপোনাৰ একদম বেষ্ট কোৱালিটিৰ পাই যায় এইটো এটা আছে এইবিলাক আছে 19,000 মানত আহে ইয়াত আকৌ জাম্প স্প্ৰে টেকন'লজি আছে ইয়াত জাম্প এটা মানে ইয়াতে হিটাৰ আছে ই আপোনাৰ পানীখিনি গৰম কৰি পেলাইও কাপোৰখিনি ৱাছ কৰি দিব এইটো হিটাৰ মডেল আছে এইটো এটা ভাল ভেৰাইটি আৰু এইটো আছে এটা ফুল্লি অট'মেটিক এইটো এটা ইয়াৰ মানে এনেকুৱা এটা চিষ্টেম আছে ই হাইড্ৰলিক আছে এইটো নিজে নিজে বন্ধ হৈ গৈ থাকে মানে দামকৈ পৰিও নাযায় এইটো কাৰণে ভাল হয় আৰু এইটো 7 কেজি আহে আৰু এইটো ভাল এটা মডেল এইটো মানে প্ৰায় 22-23,000 ৰেঞ্জত আহি যায় আৰু এইবিলাক যিসকলৰ ধৰক ৰানিং ৱাটাৰ লোৱা নাই এইটো হাইড্ৰলিক হ'ব এইটো হাইড্ৰলিক আছে মানে এইটো গ্লাছ আছে ন একো টেনশ্যন নাই তাৰপিছত এইটো কি হয় ইয়াতো এইখিনি আছে আৰু গ্লাছৰ কাৰণে দেখিবলৈ ধুনীয়া হয় এইখিনিত ইয়াৰ নবছবিলাক ইয়াতে মোডবিলাক চেঞ্জ কৰিব পাৰি আৰু দ্বিতীয় কথা হ'ল এইটো বাকীবিলাক ব্ৰেণ্ডতকৈ দেখিবলৈ বহুত যথেষ্ট ধুনীয়া হয় ইয়াৰ নিয়াৰবত আপোনাৰ প্ৰাইচ 16,000 টকা আহি যায় সেইখিনি মডেলো আছে তাতো মডেল আছে কিছুমান 1000 ৰেঞ্জতো আহে এইটো ৰেঞ্জটো কিমান হ'ব 16,000 ৰেঞ্জ আছে 15,000 ৰেঞ্জ এইটো নেগোচিয়েবল নে ইউজেবল হয় হৈ যায় ন অলপ হৈ যাব নেগোচিয়েবল আৰু ফাইনেন্স হ'ব আৰু ইণ্টাৰেষ্টিং কথাটো কি হয় যদি এক্সিষ্টিং কাষ্টমাৰ হয় জিৰ' ডাউন পে'মেণ্টটো আহি যায় সেইটো এটা প্লাছ পইণ্ট আছে এইবিলাকৰ আৰু বহুত বিশেষকৈ নাবাঢ়ে ধৰি লওক আপুনি যদি এইটো ফাইনেন্স কৰায় খুব বেছিটো আপুনি 10 মাহৰ কাৰণে ফাইনেন্স কৰালে খুব বেছি 1,500 টকা পায় দুই এজন এতিয়া ধৰক আমাৰ এনেকুৱা দৰ্শকো আছে ধৰক এইটো নকওঁ যে চবেই ইংলিছটো বুজি পায় এতিয়া ধৰক এইটো আপুনি অকণমান ধৰক আমাৰ হেৰি লগত অকণ কৰি দিয়ক দুই এজন এনেকুৱা মানুহ চাবও পাৰে মানে এক্সিষ্টিং বস্তুটো মানে এক্সিষ্টিং কাষ্টমাৰ হ'লে মানে যিবিলাকে যদি বাজাজ ফাইনেন্সৰ জৰিয়তে আগতে যদি কিবা প্ৰডাক্ট কিনিছে যদি তেওঁ কাৰ্ড এখন বনি যায় মানে বাজাজ ফাইনেন্সটো এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে এবাৰ মানুহজনক যেতিয়া প্ৰডাক্ট এটা বিক্ৰী কৰে তেতিয়া সেই মানুহজন পাৰ্মানেণ্টলি সেই বাজাজ ফাইনেন্সৰ এখন কাৰ্ড পাই যায় আৰু সেই কাৰ্ডখনৰ ভেলিউটো 2 লাখলৈকে 2 লাখ টকালৈকে বৃদ্ধি হৈ যায় আৰু সেই কাৰ্ডখন যেতিয়া থাকে সেই মানুহজনে অনাগত দিনত জিৰ' ডাউন পে'মেণ্ট মানে 1 টকাও নিদিয়াকৈয়ে বস্তু লোৱাৰ মানে সম্ভাৱনাটো থাকে মানে পোৱাৰ সম্ভাৱনাটো থাকে কিন্তু 100% যে পাব যে তেনেকুৱা নাথাকে কিন্তু প্ৰায় বহুত সংখ্যক কাষ্টমাৰে পায় কিন্তু আমাৰ ইয়াতে ধৰক আমি কৰাই থাকোঁ যে ফ্ৰিকুৱেণ্টলি আমি দেখা পাওঁ এনেকৈ আৰু স্পেচিফিকলি ব্ৰেণ্ড লৈ পেলাইহে পায় চব বস্তুতে নাপায় কিন্তু ফ্ৰিজ এচি হৈ গ'ল এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট আহে কিন্তু বাকী এতিয়া বহুতখিনি বস্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ পটাপট কুইকলি আমি দেখাওঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হ'ব সেইটো কাৰণে এপ্লায়েন্সেছখিনি আৰু এবাৰ দেখাই দিয়া চালে ধৰক এইখিনি আমাৰ হৈ গ'ল এই ৰেঞ্জটো এবাৰ ডাইৰেক্ট ৰেঞ্জটো এবাৰ দেখাই দিব পাৰিছোঁ এইটো কুচিনা এইটো কুচিনা ষ্টভ এটা আছে ইয়াৰ প্লাছ পইণ্ট আছে কি গ্লাছখনৰ 5 বছৰ ৱাৰেণ্টি দিছে গ্লাছৰ 5 বছৰ ৱাৰেণ্টি সেইটো এটা ভাল মানে কণ্ডিশ্যন এইটো আপোনাৰ 4200 টকা এয়াৰ কুলাৰ আছে এয়াৰ কুলাৰ দামত সোমাই আছে যদি দেখাব পৰা নাই এইটো এয়াৰ কুলাৰ গোদামতো আছে ডাঙৰ মানে গডেজৰ মোৰ বহুতখিনি আছে গোদামত বাকী নৰ্মেল বস্তু আপোনাক অলপ এটা দেখুৱাই দিওঁ এই বস্তুটো অলপ ইউনিক হয় এই বস্তুটো বহুতে সোধে মোক মানে বহুতে জানে বাৰু দেই মই পাৰি মই বহুতে সোধে এইটো ৱাটাৰ ডিছপেঞ্চাৰ বুলি কয় এই প্ৰডাক্টটো ৱাটাৰ ডিছপেঞ্চাৰ হয় ইয়াত এনেকুৱা এটা সুবিধা আছে ইয়াত আপুনি পানী কেন এটা ভৰাই দিলে ইয়াতে আপুনি ঠাণ্ডা পানী ওলাব এইটোৱেদি ইয়াত কেন ভৰাব পাৰি ন কেন এটা ভৰাই দিব এইটো কাৰেণ্টত লগাই দিব ঠাণ্ডা পানী ওলাব
এইটো নৰ্মেল পানীখিনি আহিব মানে ফ্ৰিজ নিচিনা একদম ফ্ৰিজিং ফ্ৰিজিং পানী ওলাব অ', নৰ্মেল পানী ওলাব এইটো গৰম পানী একেবাৰে গৰম পানী চাহ খাব পৰা পানী এইটো গৰম পানী ন এইটো গৰম পানী মানে একচুৱেলি এই বস্তুটো আপোনাৰ হেৰি হয় এইটো কি বুলি চিজন হয় অ', আপুনি দোকানতো ইউজ কৰিব পাৰে ঘৰতো ইউজ ঘৰটো ইউজ কৰিব ইয়াৰ ৰেঞ্জটো কিমান হ'ব লাগে এইটো 9800 আহে 9,000 অঁ ইয়াত নেগচিয়েবল কিবা থাকে ন ফাইনেন্স হ'ব নে ইয়াত হৈ যাব ফাইনেন্স হৈ যাব ন বাকী নৰ্মেল ষ্টভো আছে সেইখিনি চাব পাৰে নৰ্মেল মানে আছে কি এইটো ইয়াত আপুনি ধৰক বিভিন্ন ক'বলৈ বেয়া হয় বিয়াৰলৈকে ষ্টক আৰু ফ্ৰিজখিনি দেখাই দিওঁ এবাৰ এই ৰেঞ্জবিলাক কৈ দিলে ভাল পাম ৰেঞ্জবিলাক এতিয়া আমাৰ এইখিনিৰ পৰা একদম বেছিক ৰেঞ্জটো হৈছে এইটো আমি 12,500 টকা এইটো 12,500 টকা ৰেঞ্জত 170 লিটাৰ সিঙ্গল ষ্টাৰ 170 লিটাৰ আৰু কাৰেণ্ট কনজাম্পচন আই 1 ইয়াৰত 210 ইউনিট পৰিব এইটো 2023 মডেল হয় 23 চনৰ মডেলে হয় ইণ্টেৰিয়ৰ এনেকুৱা চবতছে সস্তীয়া ফ্ৰিজ এইটোৱে ধৰি লওক আমাৰ এতিয়া ভিতৰত কিমান ক'লে এইটো 12,500 টকা বাঢ়ি যাব ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব আৰু এইটো 3 ষ্টাৰ 17,000 আহি যাব 3 ষ্টাৰ 159 ইউনিট কাৰেণ্ট কনজাম্পচন হ'ব 2023 চনৰ মডেল তাৰপিছত এইটো 3 ষ্টাৰ হয় কিন্তু গ্লাছ ডোৰ হয় এইটো গ্লাছ ডোৰ হয় অকণমান সেইকাৰণে এক্সপেঞ্চিভ হয় 18,000 কষ্ট হৈ যায় 18,000 তাৰপিছত এইটো 2 ষ্টাৰ হয় 2 ষ্টাৰ 16,200 3 ষ্টাৰ এইটো 3 ষ্টাৰ ন 3 ষ্টাৰ সেইটো 3 ষ্টাৰ এইটো 3 ষ্টাৰ কিন্তু ইয়াৰ দামটো অকণমান ডিফাৰেঞ্চ হয় 17,000 হৈ গ'লে এইটো ডয়াৰ হয় এটা আলু পিঁয়াজ ৰাখিব পাৰে নন ফ্ৰিজিং আইটেম বিলাক যিবিলাক আমি ফ্ৰিজ নকৰোঁ মানে যিবিলাক আমি ফ্ৰিজিং নকৰোঁ ফ্ৰিজ কৰাবিলাকতো তাৰ ভিতৰত ৰাখোঁ আমি আৰু যিবিলাক নন ফ্ৰিজিং আলু পিঁয়াজটো আমি ফ্ৰিজিং নকৰোঁ এইটো তাৰ কাৰণে আমাৰ এটা স্পেচ দিছিলোঁ স্পেচটোত আমি আলু পিঁয়াজ ৰাখিব পাৰোঁ আৰু এইটো আছে ঠিকেই এইটো ৰেঞ্জৰ লিখে একে ৰেঞ্জৰ ন আৰু সেইটো হৈ গ'ল এইটো অলপ বেলেগ দেখিছোঁ দেখিবলৈ এইটো ইয়াত আমি ফ্ৰুটছ এণ্ড ভেজিটেবলৰ ডয়াৰটো অকণমান ডাঙৰ পাওঁ আমি স্পেচ মানে ইয়াত একে ছেইম বস্তুটো এইটো মডেল মডেলটো নহয় মানে ইয়াত আপুনি আলু পিঁয়াজটো ৰাখিব পাৰে নহয় এইটো ফ্ৰিজিং হয় ফ্ৰিজিং ফ্ৰুটছ এণ্ড ভেজিটেবল এইটো তলত আছে ইয়াত আছে আলু পিঁয়াজটো এইটো ফ্ৰুটছ এণ্ড ভেজিটেবল এইটোহে হৈছে আমাৰ ফ্ৰিজিং ইয়াতে আকৌ আইচ চেম্বাৰো আছে এইটো বৰ ইউনিক দেখিলোঁ বস্তুটো দেই ইণ্টেৰিয়ৰটো এনেকুৱা ইণ্টেৰিয়ৰ দেখাই দিছোঁ এইটো ইণ্টেৰিয়ৰটো চাব পাৰে আপোনালোকে এইটো আইচ বাকী নৰ্মেল ৰাখিব পাৰে বহুত যথেষ্ট স্পেচ যথেষ্ট স্পেচ দেখিছোঁ 237 লিটাৰ এই ফ্ৰিজটো কিন্তু ইউনিক দেখিলোঁ ডিফাৰেণ্ট হয় বেলেগতকৈ অকণমান ডিফাৰেণ্ট হয় আৰু প্লাছ পইণ্ট ইয়াত কেইটামান আছে এই গ্লাছখন বেলেগ কোম্পানীতকৈ বেছিকৈ ৱেইট দিব পাৰি ন মানে কম্পেৰিটিভলি 120 কেজি 122 কেজি এনেকুৱা ধৰণৰ ইয়াত আপুনি কি ষ্টক কৰিব পাৰে বুলি ক'লে ইয়াত ধৰক ভেজিটেবলবিলাক মানে ধৰক শাক পাচলিৰ পৰা ধৰি কৰি এনেকুৱা ধৰণৰ ফল মূল শাক পাচলি ইয়াতে ৰাখিব পাৰি এই নতুন মডেল আহিছে সম্পূৰ্ণ নতুন মডেল গডৰেজ কোম্পানী চাব পাৰে নতুন মডেল আহিছে 23 চনৰ মডেল এতিয়া ফ্ৰিজ চিজবোৰ অকল গডৰেজৰ পাব নে বেলেগো পাব কিবা অকল গডৰেজে বৰ্তমান ফ্ৰিজ এচি ৱাশ্বিং মেচিন এয়াৰ কণ্ডিশ্যনাৰ এইটো ডাবল ডোৰ এইকেইটা ৰেঞ্জ কেনেকৈ এইকেইটা 25 ৰেঞ্জত আৰু সেইটো কিমান ক'লে সেইটো 24 এইটো 25 ছেমে আৰু 1,000 টকা ডিফাৰেঞ্চ আৰু সেইটো 237 মানে 233 লিটাৰ 237 লিটাৰ ডিফাৰেঞ্চ ইমানে আছে ইয়াৰ আইচেম বাকী এইবিলাক ফেনো আছে চিলিং ফেন এইখিনি আছে এইখিনি আকৌ BLDC ফেন হয় ৰিমোটত চলা ফেনো আছে ৰিমোটত চলে না কিন্তু ৰিমোটত চলিব ৰিমোটত চলা ফেনো এনেকৈ বিভিন্ন ধৰণৰ কোম্পানী পাব গ'ল্ডমেডেল পাব ধৰক অৰিয়েণ্টৰ পাব ভিগাৰ্ডৰ পাব এনেকৈ বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ আহে আৰু নৰ্মেল ফেন সেইবিলাক পাব এতিয়া কেনেকৈ দেখিছোঁ কিছুমান ন লাইটখিনি যথেষ্ট ভাল ৰেঞ্জত পাব এইখিনি হৈ গ'ল এইটো আপোনাৰ 15 ৱাটৰ গ'ল্ডমেডেলৰ লাইট ধৰক 300 টকা MRP আছে আপুনি মোৰ ইয়াত পাব 180 টকা 180 ডাঙৰ ভাল এইটো 40 ৱাটৰ বা এইটো ইয়াৰ ৰেঞ্জটো কেনেকৈ কিমান হ'ব 450 ৰেঞ্জত আহিলে এইখিনি ইউজ ক'ত হ'ব পাৰে মানে এতিয়া এইটো ধৰক ইঞ্জিনিয়াৰিং ফাৰ্মত হ'ব আৰু দ্বিতীয় কথাটো যিবিলাক দোকান চোকানবিলাক থাকে বা আউটডোৰ কোনোবাই লগাব বিচাৰিছে আউটডোৰ লগাবৰ কাৰণে এইটো ভাল হৈছে আৰু এনেই ধৰক পেণ্ডেল চেণ্ডেল এনেকুৱাবিলাক পেণ্ডেলৰ কাৰণে একদম বেষ্ট মোবাইলখিনি এবাৰ দেখাই দিওঁ মোবাইল ছেকশ্যনটো অকণ দেখাই দিওঁ এতিয়া আপুনি চাব দেই এইটো মোবাইল এইটো এইটো অনলাইন প্ৰাইচ নিয়াৰ এবাউট আপোনাৰ 40 ওচৰা-ওচৰি আছে নেকি অলপ কমত দিব পাৰিম এইটো স্পেকখিনি কৈ দিছোঁ 80 ৱাটৰ চাৰ্জাৰ আছে প্ৰচেছৰ আছে ডাইমেনচিটি 8100 5G হয় আৰু ইয়াতে ছনীৰ চেঞ্চৰ আছে কেমেৰাত 766 OIS মানে ভিডিঅ' কৰিলে
লৰি নাযাব। তাৰপিছত ষ্ট'ৰেজটো আছে 8GB 256GB। এই ৰেঞ্জটো ইয়াত কিমান হ'ব? 32,000ত আহিব। বাকীখিনি ডিটেইলছ আপোনালোকে ইয়াত ধুনীয়াকৈ আহিলে পাই যাব। আপোনালোকৰ গোটেইখিনি কি আছে গোটেইখিনি দেখাম। আৰু কাৰণ ভিডিঅ'ত ইমানখিনি ক'ব নোৱাৰি কাৰণ ডিটেইলছখিনি আপুনি আহক দোকানখনলৈ ভিজিট কৰক দোকানত আহি পেলাই। বাকী যথেষ্ট বস্তু আছে, প্ৰায়খিনি বস্তুৱে আছে। টিভিও আছে, টিভিও পাই যাব আপুনি, স্মাৰ্ট টিভি পাই যাব। বাকী এইবিলাক দেখিছোঁ স্মাৰ্ট ৱাটছো আছে, আপুনি চাব পাৰে। স্মাৰ্ট ৱাটছ আছে, সকলোখিনি প্ৰডাক্ট আছে। আপোনালোকে পাৱাৰ বেংক আছে, পাৱাৰ বেংক পাব, সকলোখিনি চাৰ্জাৰ পাব, ধৰক হেডফোন পাব, TWS পাব, আৰু লেপটপ ডেস্কটপ প্ৰিণ্টাৰ সেইবিলাকতো এভেইলেবল আছে। ইনভাৰ্টাৰ পাব, CCTV কেমেৰাখিনিও থাকে। আমাৰ CCTV বিলাকো ওপৰত আছে। ওপৰলৈ নাযাওঁগৈ এতিয়া, ইয়াৰ পৰা দেখাই দিছোঁ গোটেইখিনি। আৰু বাকী এটা বস্তু পায় আপোনালোকে চাব পাৰে। আৰু এইখিনি প্ৰায় মানে নাপাব পাৰে আমাৰ ওচৰে পাজৰে। আৰু ইংকটো পাই যাব আপোনালোকে, কাৰণ ব্যৱসায় যিখিনিয়ে ফটো চটো মানে প্ৰিণ্টিঙৰ ব্যৱসায় কৰি আছে ৰিলেটেড গোটেইখিনি আছে। কাৰণ দোকানখন বেছি নাই। ইংক পাব, কেনন HP আৰু এপছনৰ ইংক পাব, আৰু লগতে ফটো পেপাৰ পৰা ধৰি কৰি পেপাৰছবিলাক পাই যাব। আৰু এটা বস্তু দেখিছোঁ আপোনাৰ ইয়াত, এইটো সুধিছোঁ, এইখিনি আমাৰ নিজৰ প্ৰডাকশ্যন হয়, ইয়াতে যদি আপোনালোকে ভিডিঅ' লাগে কেনেকৈ প্ৰচেছটো কেনেকৈ বনায় সকলোখিনি যদি আপোনালোক জানিবলৈ মন গৈছে তেতিয়া মোক কমেণ্ট কৰি জনাওক এই ভিডিঅ'টো তলতে, তেতিয়া আপোনালোকক এইটোৰ ওপৰত এদিন ভিডিঅ' এটা বনোৱা হ'ব। বাকী আৰু এতিয়া কি দেখাব? হৈ গৈছে কম্পিউটাৰ আইটেমবিলাকৰ এইবিলাক আছে, বিভিন্ন ধৰণৰ কীবোৰ্ড মাউচ আছে। আমি গেমিং কম্পিউটাৰ বনাওঁ দেই, এটা নকৰিব পাৰিব। আমি গেমিং কম্পিউটাৰছবিলাক আমি বিল্ড কৰোঁ। আমি প্ৰায়খিনি আমাৰ এইটো এৰিয়াৰ ভিতৰত গেমিং মেচিন প্ৰায় আমিয়ে কৰোঁ। আৰু দোকানৰ এখন বহল আছোঁ, অপেনিঙত মাতিম, নিশ্চয় যাম। অপেনিঙত আপোনাৰ এখন দোকান দেখাম বোকাখাটৰ ৰাইজৰ কাৰণে এখন। আৰু এইখিনি আমাৰ ওচৰে পাজৰে যিখিনি বালি পায়, এতিয়া দোকানখন কৰিছে এবাৰ আপুনি কৈ দিয়ক ভাল। বোকাখাটৰ এড্ৰেছটো নিদিওঁ এতিয়া, এইখন দোকানৰ এড্ৰেছটোকে দিছোঁ। বাদুলি পাৰ হয়, বাতিপা টাউন, অপজিট অফ SBI ATM। SBI ATM এটাই আছে ইয়াতে, সেই SBI ATMৰ সন্মুখাসন্মুখীকৈ আছে। বেংক নহয় আগতে, বেংক নহয়, ATMৰ একদম সন্মুখত আছে RJ কম্পিউটাৰ। আৰু যদি কোনোবাই ধৰক বিচাৰি উলিয়াবলৈ দিগদাৰ পায় তেতিয়া কাইণ্ডলি গুগলত চাৰ্চ কৰিব RJ কম্পিউটাৰ বাদুলি পাৰ বুলি, ডেষ্টিনেশ্যনটো তাতে পাব। বাকী গোটেইখিনি ডেছক্ৰিপশ্যনত আপোনাৰ ইয়াৰ লিংক দি দিয়ে আপোনালোকৰ পেজৰ, গোটেইখিনি পেজ বা নাম্বাৰ চাম্বাৰ গোটেইখিনি সকলোখিনি দিয়া থাকিব। কণ্টেক্ট কৰক, কণ্টেক্ট কৰি আহক, খেলিমেলি যাতে হ'ব নালাগে। দোকানখনলৈ আহক, আপোনালোকক ধুনীয়া ৰেঞ্জত বস্তুখিনি দি দিব তেওঁ। প্ৰাইচ চিন্তা কৰে, প্ৰাইজত আপুনি আমাৰ মানে মেইন মটোটো হৈছে এটা ৰিজনেবল প্ৰাইচ। মই এইটো নকওঁ যে কোনোবাই দিব নোৱাৰিব তেনেকুৱা প্ৰাইচ। ইভেন যোৰহাটতকৈ কেতিয়াবা কমত পাই যাব, সেইটোও মই এক্সপেৰিয়েঞ্চ দি দিলোঁ। প্ৰাইচটো ভাল পাব আৰু ছাৰ্ভিচটো A ক্লাছ পাব, ফাৰ্ষ্ট ক্লাছ ছাৰ্ভিচ পাব, সেইটো মই এক্সপেৰিয়েঞ্চ দিম। মানে মই নিজে কম্পিউটাৰ ৰিপেয়াৰিংটো হয়, আৰু কম্পিউটাৰ প্ৰিণ্টাৰ আপোনাৰ সকলোখিনি ৰিপেয়াৰিং হৈ যাব। চিন্তা কৰিব নালাগে, আপোনালোকে আহক দোকানখন ভিজিট কৰক। প্ৰথমতে এনেই ধৰক ভিডিঅ' চাওক, ভিডিঅ' চাই পেলাই আপোনালোকে বস্তুটো গম পাওক অকণমান, সেইবুলি ভিডিঅ'টো দিলোঁ আপোনালোকক। খালি আপোনালোক ভিজিট কৰক দোকান, তাৰপিছত বাকীখিনি আপোনালোকক কি প্ৰাইজত দিব লাগে ধুনীয়াকৈ গোটেইখিনি প্ৰাইজত আপোনাক ভাল প্ৰাইজত দি দিব। আৰু এই চেনেলৰ মানে স্পেচিয়েলি কিবা এটা অফাৰ থাকিব, সেইটো এতিয়া ৰিভিল নকৰোঁ। কিন্তু যদি এইটো চেনেলৰ থ্ৰুৱেদি আহে তেতিয়া যদি চেনেলটোৰ খালি নামটো ক'ব লাগিব, আৰু মই স্পেচিয়েলি ডিছকাউণ্ট দিম। চেনেলটোৰ ফালেদি আহে মানে আমুক চেনেলটোত চাই পেলাই আহিছোঁ বুলি, তেতিয়া মই স্পেচিয়েলি তেওঁলোকৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট দিম। আৰু কিবা অফাৰ আছে নেকি এইদিনত? কিবা এনেকৈ আমাৰ অফাৰ এনাউন্স হ'ব অক্টোবৰৰ লাষ্টতহে। আমি অক্টোবৰৰ লাষ্ট উইকতহে মানে পূজাৰ আগে আগে আমি অফাৰ এনাউন্স কৰিম। বহুত ভাল ভাল আমি স্কিম দিম পূজাৰ সময়ত। তেওঁলোকৰ পৰা অকণমান দোকানখনত কেনেকুৱা পায় ইয়াত, কাৰণ আহি থকা দেখিছোঁ কাষ্টমাৰ আহিছে, দোকানখন এবাৰ সুধিম আমি হা। বাকী এইফালে কাষ্টমাৰ কেনেকুৱা হেৰি পাইছে, ৰেগুলাৰ কাষ্টমাৰ কেনেকুৱা পাইছে দোকানখনৰ চাৰ্ভিচ গোটেইখিনি আপুনি এবাৰ কৈ দিয়ক। চাৰ্ভিচটো বহুত ভাল, আৰু মই আজিৰ পৰা নহয় বহুত ইয়াত বোকাখাটৰ দোকান থকাৰ পৰাই মই ইয়াত বস্তু লোৱা হৈছে। আৰু চাৰ্ভিচটো যথেষ্ট ভাল, চাৰ্ভিচটো ভাল মানে মানুহজনেই চাৰ্ভিচটো ভাল ক'ব লাগে। সেইটো হয় বাৰু, ঠিক ঠিক ঠিক। আপুনি যি বিচাৰে গোটেইখিনি ইয়াত পাই যায় ন, তাকে কিবা প্ৰব্লেম হ'ল কিবা চাৰ্ভিচৰ হয় হয়। দাদা আপুনি কিবা এটা কৈ দিয়ক দোকানখনৰ বিষয়ে। ছেম ন, ভাল পাইছে ন, ঠিক আছে। সেয়া আপোনালোকে দেখিছে, কাষ্টমাৰে কৈছে গোটেইখিনি আপোনালোক কেনেকুৱা পাইছে। তো আপোনালোকে আহক দোকানখন ভিজিট কৰক। আৰু বাকীনো কি ক'ম, সিমানেই আৰু দোকানখন আপোনালোকক এবাৰ ভিডিঅ'টো আপোনালোকক দি দিলোঁ, ধুনীয়াকৈ চাই লওক। আৰু সিমানেই আৰু বাকী আপুনি কি ক'ব এতিয়া? অহাৰ কাৰণে আৰু যথেষ্ট ধন্যবাদ দিলোঁ। আৰু যিসকলে চাই আছে চেনেলটো যাতে সোনকালে আৰু গ্ৰ' কৰে,
যিসকলে ধৰক বহুতেতো চাই, মই দেখিছোঁ ছাবস্ক্ৰাইবাৰ বহুতে কম কৰে। ছাবস্ক্ৰাইবাৰ কৰি থ'লে এটাই সুবিধা হ'ব কি, অন্ততঃ যদি ইলেক্ট্ৰনিক্স বা তেনেকৈ কিবা ইনফৰ্মেটিভ ভিডিঅ' ইয়াৰ পৰা পাব। আৰু অনাগত দিনত অকল মোৰ দোকান বুলি নহয়, বিভিন্ন দোকানৰ তেওঁ তথ্য দিব। অকল এইটোতো ইলেক্ট্ৰনিক্স হৈ গ'ল, কাইলৈ ধৰক হাৰ্ডৱেৰ আইটেমছ দৰকাৰ হ'ব পাৰে, তেওঁলোকৰে প্ৰফিট হ'ব। মানে যোনে ছাবস্ক্ৰাইব কৰি ৰাখিব তেওঁলোকৰ ধৰক কিছুমান ইনফৰ্মেশ্যন পাই থাকিব যে এনেকুৱা এখন দোকান আছে যিখন দোকানত সস্তাত পায় বা ছাৰ্ভিচ ভাল হয়, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক বা কিছুমান তেনেকুৱা কণ্টেণ্টবিলাক ভাল ভাল কণ্টেণ্ট বনাই আছে, উৎসাহ দিব ইয়াৰে ল'ৰা। আৰু সেয়াই কামনা কৰিলোঁ, সোনকালে গ্ৰ' কৰক চেনেলো, আৰু লগতে আহিব, লগ পাম সকলোকে, আহিব, ভাল লাগিব। আৰু আপোনালোকে এটাই কথা ক'ম, আহক দোকানখন এবাৰ আপোনালোকে ভিজিট কৰি চাওক, তাৰপৰা আপুনি মোক ক'ব, কমেণ্ট কৰি জনাব। যদি কিবা বেয়া পাইছে, কিবা কমপ্লেইন পাইছে, মোক আপুনি জনাব। আপোনাৰ কমপ্লেইনৰ হাল ওলাব ইয়াত আহিলে। মুঠতে আপুনি দোকানখনত আহক, যি লয় কম্পিউটাৰ লৈ আহক, ভাল হ'বলৈ কম্পিউটাৰ প্ৰব্লেম হওক, লাগিলে এনি আইটেমছৰ যদি প্ৰব্লেম পাই যায় মই চলিউশ্যনটো দি দিম। বালিপাৰ টাউনৰ আপোনাৰ গোটেইখিনি ৰেষ্টুৰেণ্ট আপোনাৰ দিলোৱে, আৰু বাকী এড্ৰেছটো ৰেষ্টুৰেণ্ট থাকিবই। তো আজি ভিডিঅ'টো ইমানকৈ আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব, তলতে থকা বেল আইকন দবাই দিব। তো আজি লৈছোঁ যোৱা এখন, বাই বাই।